নমস্কাৰ সকলোকে জ্ঞান ইকনমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক আজি মই LPUP টিচাৰ ভেকেঞ্চিত যোনটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আছিলে LPUS আৰু UPSৰ ক্ষেত্ৰত সেইসমূহ আপোনালোকৰ লগত এবাৰ ডিছকাশ্যন কৰিম আৰু এইবাৰ কোনটো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ পৰিমাণ বেছি আছে সেই সম্পৰ্ক আপোনালোকক চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আপডেটটো পাই থাকিব আপোনালোকে। গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি ক'ব বিচাৰোঁ বন্ধুসকল, বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকে গম পাইছে কি UR 11টা আছিলে, OBC 16টা আছিলে, SC 12টা, ST প্লেনৰ আছিলে 21টা, ST হিলছৰ 11টা, PWDৰ 12টা আৰু T ট্ৰাইবছৰ 11টা। টোটেল আপোনালোকৰ ইমান আছিলে। এতিয়া এটা কথা কৈ দিব বিচাৰিছোঁ, টি ট্ৰাইবৰ কেণ্ডিডেটসকলে কৈছিলে দাদা আমাৰ টি ট্ৰাইবৰ এক্সট্ৰা যোনটো বুকিং আছে তাত কেণ্ডিডেট লেভেলটো কেনেকুৱা আছে। মই টি ট্ৰাইবৰ ক্ষেত্ৰত ভোটিং চিষ্টেম কৰিছিলোঁ, কিন্তু টি ট্ৰাইবৰ বহুত বেছি কম কেণ্ডিডেটে ভোটিং কৰিছে। গতিকে ইয়াৰ পৰা এটা অনুবাদ লগাব পাৰি যে এইবাৰ টি ট্ৰাইবৰ কেণ্ডিডেট লেভেলটো অলপমান কম আছে। ঠিক আছে বন্ধুসকল। আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকে গম পাই চাগে এইবাৰ যোনটো ভোটিং চিষ্টেম কৰা হৈছিলে সেইটো ভোটিং চিষ্টেমৰ পৰা মানে UR কেটেগৰীৰ পৰা অলপমান কম ভোটিং পাইছিলোঁ, OBCৰ পৰা অলপমান পাইছিলোঁ বন্ধুসকল। ঠিক আছে না, UR কম নোহোৱা নহয়, এটা লিমিটেড চাইজৰ পাইছিলোঁ। নেক্সট আপোনালোকৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট আছে। নেক্সট বঙাইগাঁৱৰ কথা যদি মই ক'ব যাওঁ বন্ধুসকল, ৰ'ব মই অলপ এইটো স্কিপ কৰি দিছোঁ। নেক্সট বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ বন্ধুসকল, ইয়াত আপোনাৰ UR 23টা আছিলে, ST প্লেনৰ আছে, হিলছৰ আছে, PWD আৰু T ট্ৰাইবছৰ কেণ্ডিডেটসকলৰ আছিলে। টোটেল আপোনালোকৰ 69টা টোটেল ভেকেঞ্চি আছে। আৰু এইবাৰ চবতকৈ বেছি মই ভোটিং পোৱা ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনালোকৰ ডিষ্ট্ৰিক্টটো কৈ দিব বিচাৰিছোঁ। চবতকৈ বেছি ভোটিং পোৱা ডিষ্ট্ৰিক্টসমূহৰ নামৰ ভিতৰত পোনপ্ৰথমে মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত পাইছিলোঁ, নেক্সট চাউথ চালমাৰত পাইছিলোঁ, নেক্সট আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত পাইছিলোঁ। এই তিনিটা ডিষ্ট্ৰিক্টত মই অলপমান ভোটিং ৰেটটো অলপ বেছি পাইছোঁ বন্ধুসকল। আৰু কিছুমান ডিষ্ট্ৰিক্ট আছিলে যিবোৰৰ ভোটিং ৰেট বহুত বেছি কম পাইছোঁ। সেই কম পোৱা ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত ফাৰ্ষ্ট আপোনালোকৰ মই পাইছিলোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টত ভোটিং ৰেটটো অলপমান কম পাইছিলোঁ। ঠিক আছে। নেক্সট আপোনাৰ নলবাৰীত ইমান এটা পোৱা নাই, এটা মিডিয়াম চাইজৰ পাইছিলোঁ। ঠিক আছে। আৰু UPSৰ যদি ক্ষেত্ৰত মই ক'বলৈ যাওঁ, নেক্সট আৰু এটা কম পোৱাৰ ভিতৰত মই আৰু এটা ডিষ্ট্ৰিক্ট পাইছিলোঁ কাছাৰ ডিষ্ট্ৰিক্টত। কাছাৰ ডিষ্ট্ৰিক্টত মানে ভোটিং ৰেটটো বহুত বেছি কম পাইছোঁ। গতিকে ইয়াৰ পৰা এটা অনুমান লগাব পাৰে যে কাছাৰ ডিষ্ট্ৰিক্টত এবাৰ কেণ্ডিডেট লেভেলটো অলপমান কম হ'ব পাৰে। ঠিক আছে বন্ধুসকল। UPSৰ যোনটো আপোনালোকৰ লিষ্ট আছে সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ৰ লগতে আলোচনা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপডেটটো পাই যাব। ঠিক আছে না, এইটো UPSৰ লিষ্টটো আছে, সেইটো অলপ আপোনালোকৰ নেক্সট ভিডিঅ'ত ডিছকাশ্যন কৰাই দিম। আৰু কিছুমান ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো আৰু কিমান কম যাব পৰা চান্সেছ আছে সেই সম্পৰ্কে আমি ডাটাটো লৈ আছোঁ। ভোটিং ৰেটটো লাইভ চলি আছে আৰু আপডেট পালে আপোনালোকক মই চেনেলটোৰ জৰিয়তে জনাই দিম। ইমানকৈ সামৰণি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ যাতে আপডেটটো পায়। ধন্যবাদ।